বৰা চাউল দুবিধ সকলোৱে জানে নহয়। এয়া হৈছে বগা বৰা চাউল, এয়া হৈছে ক'লা বৰা চাউল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। মই যে আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম বৰা চাউলৰ শুকান পিঠা। প্ৰথমে মই ক'লা বৰা চাউল ভালকৈ ধুই ল'ম। ভালকৈ মোহাৰি ধুব, যাতে চাউলৰ পানীটো ওলাই যায়। চাউলৰ যিটো নেকি ধুলে বগা বগা ওলায়, কাৰণ ভালকৈ নুধুলে পিঠাগুড়িটো গোন্ধাই। সেয়ে ভালকৈ ধুই ল'ব। কিছুমানে নোধোৱাকৈ ভিজাই থৈ দিয়ে, মই আগতে ধুই লৈ ভিজাওঁ। এতিয়া মই ধুই 3 ঘণ্টা সময় কাৰণে ভিজাই থৈ দিম, কাৰণ ক'লা বৰা চাউল 3 ঘণ্টা বা 4 ঘণ্টা সময় ভিজালে হয়, কাৰণ আঠাটো বেছি আছে ক'লা বৰা চাউলৰ। এতিয়া মই 3 ঘণ্টা সময় কাৰণে ভিজাই থৈ দিম। আমাৰ 3 ঘণ্টা সময় পাৰ হৈ গ'ল। এতিয়া চাউলটো চোৱাত ধুনীয়াকৈ কোমল হৈছে। এতিয়া মই পানী সৰিবলৈ দিম, পানীৰ পৰা উঠাই। আৰু এফালে বগা বৰা চাউল, কাৰণ বগা চাউলৰ আঠা কম কাৰণে এৰাতি ভিজাই থৈ দিব লাগে। সেয়ে মই এৰাতি ভিজাই থৈ পানী সৰিবলৈ দিম। তাৰপিছত আমি পিঠাগুড়ি খুন্দি আছোঁ এতিয়া পিঠাৰ কাৰণে। চাওক আপোনালোকে কেনেকৈ চালিব লাগে পিঠাগুড়িটো। আপোনালোকে মিক্সাৰটো গুড়া কৰিব পাৰে, কাৰণ মই চাউল বেছি কাৰণে ঢেঁকীত গুড়া কৰিছোঁ। কাৰণ যিহেতু বিহুৰ বতৰ আমি প্ৰায় ঢেঁকীত ব্যৱহাৰ কৰোঁ। পিঠাগুড়ি থৈ দিলে শুকান পিঠাৰ কাৰণে এনেকৈ সিঁচি থ'ব লাগে, নহ'লে পিঠাটো নুঠে, মাৰটো শুকাই যায়। পিঠাগুড়িৰ যিটো মাৰ সেইটো শুকাই যায়। এনেকৈ সিঁচি থ'ব লাগে শুকান পিঠা বনালে। এতিয়া মই গোটেই সিঁচি থৈ দিম, সিঁচি তেতিয়াহে শুকান পিঠা উঠিব। এতিয়া আমাৰ পিঠাগুড়ি খুন্দা হৈ গ'ল। আৰু এফালে মই প্ৰথমে নাৰিকল ভাজি লৈছিলোঁ, এতিয়া মই চেনি মিক্স কৰিম। এইখিনি আমাৰ ৰেডি হৈ গ'ল নাৰিকলৰ ভাজি। আৰু এইফালে এয়া হৈছে তিল। মই তিল ফ্ৰেছকৈ ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। এতিয়া মই কেৰাহীত তাত শুকানকৈ ভাজি ল'ম। তিল ভাজোঁতে 5 মিনিট সময় ভাজিব, বেছি ভাজিলে পৰি যাব। তিল ভাজোঁতে তিলৰ যিটো গোন্ধ ওলায়, সেই গোন্ধটো ওলোৱাৰ লগে লগে তিল নমাব। এতিয়া চোৱা আমাৰ তিল ভাজি হৈ গ'ল। ধুনীয়া কালাৰ হৈছে। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে থাল এখনত দিম। আপোনালোকে যদি তিল ঢেঁকীত গুড়া কৰি লয়, তেতিয়াহ'লে গৰমে গৰমে গুড়া কৰিব। মই মিক্সাৰত গুড়ি কৰিম কাৰণে ঠাণ্ডা কৰি লৈছোঁ। আপোনালোকে টেষ্টিৰ কাৰণে জাতি জ্বালা বা গোলমৰিচ দিব পাৰে, আৰু কিছুমানে এলাচি দিয়ে টেষ্টিৰ কাৰণে। মই গোলমৰিচ দি দিছোঁ। আৰু মিক্সাৰ গুড়ি কৰোঁতে সাৱধান হ'ব, যাতে সম্পূৰ্ণ গুড়ি হৈ নাযায়। আধা গুড়ি কৰি ল'ব, কাৰণ সম্পূৰ্ণ গুড়ি হৈ গ'লে টেষ্টিটো কম হয়। সেয়ে মই আধা গুড়ি কৰি লৈছোঁ। এতিয়া মই চেনি মিক্স কৰিম। কিছুমানে গুড় মিক্স কৰে, মই চেনি মিক্স কৰিলোঁ। মিঠা বেছি খালে আপোনালোকে চেনিটো বেছি দিব। এতিয়া মই প্ৰথমে নাৰিকলৰ শুকান পিঠা কৰিম। এয়া হৈছে বগা বৰা চাউল নাৰিকলৰ শুকান পিঠা। বগা বৰা চাউলৰ পিঠাটো ইমান ঠিক নহয়, খহটা খহটি হয় উঠাওঁতে, মাৰটো কম কাৰণে। এয়া খহটা খহটি হৈছে। আমাৰ হৈ গ'ল।
শুকান পিঠা বগা বৰা চাউলৰ আৰু এফালে হৈছে ক'লা বৰা চাউলৰ শুকান পিঠা আৰু এই পিঠাগুড়িটো হৈছে মই 2 ৰাতি ফ্ৰিজত থৈ দিছো ফ্ৰিজত থলে কি ধুনীয়াকৈ উঠে কোনো প্ৰব্লেম নাই এনেকৈ ওপৰখিনি অকমান ছাইড কৰি তলখিনি আকৌ মোহাৰি ল'ব তেতিয়া পিঠাটো খুব ধুনীয়া হয় চোৱা ক'লা বৰা চাউলৰ তিলৰ পিঠা উঠোৱাত কোনো অসুবিধা নহয় খুব ধুনীয়া হয় পিঠাটো আঠা বেছি কাৰণে চাউলটো এনেও তিল দিয়া পিঠাটো উঠোৱাত কোনো প্ৰব্লেম নাহে ধুনীয়া হয় আৰু পিঠা বনাওঁতে এনে 2 সাইড হেঁচি দিব মাজত ফুলা ফুলা হৈ থাকে দেখিবলৈ ভাল লাগে পিঠাটো মই এনেকৈ হেঁচি দিওঁ আপোনালোকে হেঁচি নিদিলেও হয় এনেকৈ গোটা গোটাকৈ থ'ব পাৰে এতিয়া আমাৰ খৰখনকৈ ক'লা বৰা চাউলৰ তিলৰ পিঠা হৈ গ'ল নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব মোক লাইক আৰু সাবস্ক্ৰাইব কৰিব